हेलो गाइस गुड इवनिंग ভালনে সকলোৰে আশা কৰো আপোনালোকৰ সকলোৰে ভাল মইও ভালে আছো আপোনালোকক পুনৰবাৰ মমি কিচেনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আসলতে এতিয়া আবেলিয়ে হ'ল মানে 4টা 4:30 বাজি 4:30 বাজি 5:30 হ'ল 5:30 হ'ল আৰু মই চাহ লৈ আহিছো বিয়া ৰিং পকৰিয়া চাহ মানে কি হ'ল চাহ কাপ খাওঁ বুলি ভাবিলো কিন্তু ভিডিঅ'টো আৰম্ভ কৰা নাই শেষৰখিনিও মানে একো কৰিবই পৰা নাই খালি মাজৰখিনিয়ে মই কিবা এটা বনাই ৰাখিছিলো মানে কি দুপৰীয়া কিবা এটা বনাইছিলো আৰু অকনমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছিলো দুপৰীয়া তাৰে ভাবিলো আপোনালোকক দেখাও তেনেহলে আপোনালোকে দুপৰীয়া সাজত মই কিনো ৰান্ধিছিলো অকনমান চাই লওক ভাল পাব আশা কৰিছো যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিবচোন আপোনালোকে খাইছেনে নাই এনেদৰে আৰু ভিডিঅ'টো আপোনালোকে চোৱালৈকে মই চাহ কাপ খাই লওঁ এখন কেৰাহীতে প্ৰয়োজন অনুসৰি মিঠাতেল দিলো আৰু অকনমান দিছো জিৰা তাত মই দিছো পিয়াজ তাত মই এতিয়া ইয়াত দিছো যিটো মই পিছি ৰাখিছিলো সেইখিনি চামুচ মানে হ'ব আৰু দিম অকনমান কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু দিছো অকনমান ধনিয়া গুড়ি ইয়াত দিম এতিয়া কাজুৰ যিটো পেষ্ট বনাই লৈছিলো সেইখন অকনমান পানী দি দিলে গেছ কৰি দিছোঁ কেঁচা জলকীয়া 4টা এতিয়া এইখিনি অলপ সময় ঢাকনা লগাই সিজাম চাম আকৌ ঢাকনাখন উতৰাই এইখিনি ভাজি লোৱা হৈছেহি আৰু এতিয়া দিম ইয়াত হালধি নিমখ দিম যিহেতু মই নিমখ অকণ দিয়ে থৈছিলোঁ বইল কৰোঁতে সোৱাদৰ বেলেঞ্চৰ বাবে দিছোঁ অকণমান চেনি এতিয়া মই ইয়াত দিম ৰাজমাহৰ মই পানীটো পেলাই দিছোঁ এইখিনি ভাজা হৈ গৈছে এইখিনিও এতিয়া ইয়াতে পানী দিম মই পানী একেবাৰে জোখমতে দি দিম এইখিনি চাম এই উতলি আছে মই অকণমান এনেদৰে হেঁচি দিম গোটেইখিনি ভাঙি নিদিওঁ 2-4টামান ভাঙি দিম একেবাৰে চিম্পুলকৈ বনাইছোঁ ইয়াত আপোনালোকে ইচ্ছা কৰিলে গৰম মছলা বা আৰু কিবা কিবি মছলা থাকে মই নামবোৰ নাজানো ইমান এটা মই ব্যৱহাৰ নকৰোঁ যিহেতুকে নাজানো সেইবোৰ দি ল'ব পাৰে ঢাকনা লগাই দিছিলোঁ এতিয়া আকৌ চাম হৈ গ'ল কিন্তু মই জলকীয়াকেইটা ভাঙি দিয়াই নাই জলকীয়া ভাঙিবলৈ আছোঁ এতিয়া ইয়াত দিম মই পনীৰ এইখিনি পনীৰ কেঁচা হয় মই ফ্ৰাই কৰি লোৱা নাই এই দি দিয়াৰ বাবে অকণমান বগা দেখিছে কালাৰটো একো নাই আৰু চিক্ৰেট বস্তুটো হৈছে গাখীৰ ইয়াত এতিয়া অকণমান গাখীৰ দিম আপোনালোকৰ প্ৰয়োজন হ'লে আপোনালোকে ক্ৰীম ব্যৱহাৰ কৰিব পাৰে কিন্তু সকলোৰে ঘৰত ক্ৰীম নাথাকে দিয়কচোন সেইকাৰণে মই গাখীৰে দি দিছোঁ এইখিনি আৰু অকণমান সময় উতলাই লৰাটোলৈ কাঢ়ি জলকীয়াকেইটা ভাঙি দিম লৰাটোলৈ কাঢ়িলোঁ বাৰু এতিয়া জলকীয়াকেইটা ভাঙি দিম হৈ গ'ল মছলাদাৰ ৰাজমাহ নহয় বাৰু মই ইমান মছলা ব্যৱহাৰ কৰা নাই কিন্তু এনেদৰেই কয় বাৰু হৈ গ'ল এয়া ৰুটি এয়া পনীৰৰ চব্জি আমি খাবলৈ বাহিৰতে আহিছোঁ এয়া ৰ'দ চাওক আজি কেনেকুৱা ৰ'দৰ পৰিৱেশ পুৰা ৰ'দ দিছে আজি ভল্টেজ বহুত বেছি আজি হেল্ল' গাইজ ৰাজমাহখিনি খাবলৈ বৰ সোৱাদ হৈছিল মই ৰুটিৰ লগতে খালোঁ আপোনালোকে কিহৰ লগত খাই মোক কমেণ্ট কৰি জনাব আচলতে ভাতৰ লগতো খাব পাৰি খুবেই টেষ্টি হয় আৰু মই বাৰু ৰুটিৰ লগত খালোঁ মায়ে খালে ভাতৰ সৈতে আৰু পোৱালীকেইটাও খালে ৰুটিয়ে বাৰু ইফালে ল'ৰাই চাই আছে টিভি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বুলি ভাবিলোঁ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে
কিন্তু তাৰ আগতে এটা কথা কওঁ, যদি মোৰ ভিডিঅ'টো চাই আছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদিহে মোৰ চেনেলত নতুনকৈ জইন হৈছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে।